Good evening, guys. এইটো মোৰ প্ৰথম ইউটিউব ভ্লগ হ'বলৈ গৈ আছে। এইটো মোৰ জীৱনৰ প্ৰথমবাৰ খোলা এইটো চেনেল হয়। নামটো হৈছে আয়ুষ্মান ভ্লগছ আৰু আপোনালোকক স্বাগতম কৰিছোঁ। আৰু এই চেনেলটো যিটো খুলিছোঁ তাৰ ওপৰত আপোনাক ভিত্তি কৰি মই ট্ৰেভেলিং ভ্লগছ আৰু লাইফষ্টাইল ভ্লগছ কণ্টেণ্ট ক্ৰিয়েট মই কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আশীৰ্বাদ মৰমবিলাক দিব যাতে ইউটিউবটো মই ভালকৈ কৰিব পাৰোঁ। আৰু মোৰ ফাৰ্ষ্ট চেনেল আপোনালোক কিবা ভুল সিদ্ধি হ'লে আপোনালোকে চাব আৰু বেয়া চেষ্টা যাতে নাপায়। নেবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ এতিয়া মই আহি পালোহি আপোনাৰ চাহঘৰলৈ আৰু আজি মই ইয়ালৈ চাহঘৰলৈ যাম। আপোনালোকে নিজৰ ৰিভিউটো কম আহিব লাগে নে নালাগে বেয়া কৈছোঁ আপোনালোকে লাষ্টলৈকে চাওক। আজি ভাল লাগে ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিব। এতিয়া চাহঘৰৰ পৰা আহিলোঁ আৰু দাদাজনৰ কথা ভাবি খুব ভাল লাগিল। আৰু তাত মই অৰিঅ' শ্বেক ফ্ৰেঞ্চ ফ্ৰাইজ আৰু দুকাপ চাহ খালোঁ। খুব ভাল লাগিল মানে খাই পেলাই এক্সপিৰিয়েঞ্চটো ভাল পালোঁ মানে মেইনলি তেওঁলোকৰ যিটো ব্যৱহাৰ আছিল সেইটো খুব বেছি ভাল লাগিল। যাৰ কাৰণে আপোনালোকক মই ৰেকমেণ্ড কৰিম কি আপোনালোকে তালৈ এবাৰ এটা হ'লেও ভিজিট দিয়ক আৰু সেইটোত আপোনালোকে আপুনি তালৈ গৈও ভাল পাব। আপুনি নিজৰ ফেমিলিৰ লগত যাব পাৰে, ফ্ৰেণ্ডছৰ লগত যাব পাৰে, বিভিন্ন ধৰণৰ আপুনি যাব পাৰে ইয়াতে। আজি ইনাগুৰেশ্যন ডে আছিল, মই ভুল কৰিলোঁ, কালি ইনাগুৰেশ্যন নহয় আজি ইনাগুৰেশ্যন আছিল। আজি গৈ খুবেই ভাল লাগিল। আপোনালোক তালৈ যাব আৰু আপোনালোকে মই কৈছোঁ কি আপোনালোকেও খুব ভাল পাব এক্সপিৰিয়েঞ্চটো। তেন্তে আজি ব্লগটো মই অলপ ছুটি কৰিম। আজি ডে ওৱানৰ ব্লগটো অলপ যিটো হ'ল অলপ ছুটি হ'ল, কিন্তু মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ কি কেনেকৈ মানে নিজৰ লাইফষ্টাইল সেইটো কেনেকৈ কেপচাৰ কৰিম মুমেণ্টছবোৰ। আৰু মই কম বেছি পৰিমাণে অলপ সক্ষম হ'লোঁ কি আপোনালোকক যিখিনি এক্সপিৰিয়েঞ্চ আছে নিজৰ সেইখিনি আপোনালোক দেখাবলৈ মই চেষ্টা কৰিলোঁ। আৰু ভৱিষ্যতে আৰু এনেকুৱা ভ্লগ ওলাব। আপোনালোকে আই হোপ আপোনালোকে মোৰ লগত যাতে জড়িত হয় আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। সেইটো এটা বহুত ডাঙৰ মটিভেশ্যন হয় গাইজ কি আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰি দিয়ে আমাৰ এটা ফেমিলি মানে যিটো মোৰ ফেমিলি হ'বলৈ গৈ আছে সেই ফেমিলিটো আপোনালোকে এটা অংশ বনিব। তেনে গাইজ এইখিনিয়ে অলপ ইম'চনেল হৈ গৈছিলে কাৰণে অলপ কথা চেষ্টা কৰিলোঁ। বাকী গাইজ এইখিনিতে ভিডিঅ'টো সামৰোঁ আৰু ভাল লাগিল। আকৌ আপোনালোকক নেক্সট ব্লগত লগ পাম। তেতিয়ালৈকে ষ্টে ব্লেছড এণ্ড ষ্টে ছেফ।